Yeah, boy. Quality upgrade. Satisfaction. কি বাছখনৰ ওপৰৰ পৰা পানী পৰি মোক গোটেই কাপোৰ তিয়াই দিলে সহায়কে যোৱা চাওক কি খবৰ সকলো আশা কৰোঁ সকলো ঠিকে আছে বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মানে আজি আমি গৈ আছোঁ ক'ত বাৰু গম পাই গুৱাহাটী থামনেলটো চাইনো গম পাইছেই সেয়া ফোনটো মানে অলপ বেয়া হৈ গ'ল মোৰ ভাগৰ চাৰ্জ নাথাকে মেইন কথা কেমেৰা চেমেৰা ঠিকে আছে চাৰ্জটো বহুত কম থাকে খুব বেছি মানে ফুল চাৰ্জ হ'লে আধা ঘণ্টা এনেকুৱা টাইম হয় সেইকাৰণে ভাবিছোঁ ফোন এটা লৈ আনোগৈ কি ফোন ল'ম কি নাই ভিডিঅ'টো চাই থাকক গম পাই থাকিব এতিয়া যাওঁ আমি ডুৰিঙৰ পৰা বাছ আছে বাছত উঠি কৰি কি হয় আজিৰ দিনটো সকলোখিনি দেখুৱাই থাকিম চাই থাকিব এখেতৰো ফোন বেয়া মানে একেটা কেমেৰাই নহয় সেই কেমেৰা ঠিক কৰি গৈছে আৰু আমাৰ কালুৱা আহিছে কালুৱাটো এনেই লগত গৈছে বাৰু ভাগৰ এই ফোন চোন ভাল কিন্তু এই ফ্ৰকটো পিন্ধি আহিলে ফ্ৰকটো কেলৈ পিন্ধি আহিলি ফ্ৰকটো নীলা ফ্ৰকটো পিন্ধি আহিলে আমি বাছত উঠাবা বুলি খুলো চফালা বনাই পালোহি খাবলৈ ল'লোঁ কেম্পা নে কি একদম চাহ পানী খোৱা কথা লাগিছে কেলৈ যে ল'লোঁ দেই আৰু আমাৰ এখেতে পাৰ্চ কৰি থৈ আহিলে নাই কৰি দিয়া পাৰ্চ কৰি থৈ আহিলি দেখিছে আজি বুলি কি হৈছে এইবাৰ বুলি ককাই আপাকে খাম আৰু এনেকৈ বুলি আহিছে তাই बात तो सही है हम गुवाहाटी पहुँच गए हैं गाइस এতিয়া ফাৰ্ষ্ট ৰুম যাব লাগিব ইয়াত বহুত ডাঙৰ বৰষুণ দিলে মানে আহি থাকোঁতে বহুত ডাঙৰ বৰষুণ পালোঁ এতিয়া পৰা বতৰটো মুকলি কৰিছে সেইকাৰণে ভাল আৰু ৰুম গৈ পেলাই ফাৰ্ষ্ট ফোনটো ল'বগৈ লাগিব ইয়াতে ৰুমটো যাওঁ ফ্ৰেছ হ'লংগৈ ভালছে তাৰপৰা দেখা যাব আমি ৰুম আহি পাই গ'লোহি খেল এটা হ'ল মই থৈ দিছিলোঁ বেগটো মানে গাড়ীখনৰ তলত আৰু গাড়ীখনৰ বাছখনৰ ওপৰৰ পৰা পানী পৰি মোক গোটেই কাপোৰ তিয়াই দিলে চব এতিয়া তিতি আছে মানে এইবোৰ তিতি আছে ফেনৰ তলত থৈ দিছোঁ উপায় নাই মানে মাথাটো বেয়া হৈ গ'ল আৰু তাৰপিছত আমি যাম গ'লে ফোন আনিবলৈ ক য়েছ তিনিটা থাকিব লাগে এতিয়া দেখা যাব কেইটা থাকে A few moments later. গৈ আছোঁ ফোন ল'বলৈ এতিয়া কি হয় জানো ফোন ল'ব পৰা হয় নে নহয় নাজানো গৈ লওঁ কি ফোন লওঁ সেইটো গম নাপাওঁ চাই ল'মগৈ আগত यस दो भाई जा रहे हैं फ़ोन लेने के लिए होना चाहिए तीनों का भाई होता तीनों अभी एक का बजट थोड़ा कम है वो नहीं आ पाया हमारे साथ तो इसलिए जा रहे हैं फ़ोन लेने के लिए এতিয়া ফোনটো ল'ব লাগিব ইয়াত চাই চিনি ল'ম ইয়াত কোনটো লওঁ এতিয়া কোনটো চিৰিজ লওঁ 16ৰ তাকে চাই লওঁ আগত चलो भाई ऐसे देख रहे हो कौन लेगा इधर दिखा दे Yeah boy quality upgrade satisfaction wow দুই তিনি বছৰৰ পৰা হে নাই ইহঁতে 5 বছৰৰ পৰা কৈছে মই 2-3 বছৰৰ পৰা কৈ আছোঁ নহয় এতিয়া ফাইনেলি লৈ লাগে 5-6 বছৰ কাৰণে हेलो नमस्ते नमस्ते তাৰপিছতো ফোনটো ল'লোঁ বাৰু খালি এই এজন মানুহ আহিছিলে লগত চিনাকি কৰাই দিছোঁ লেগেচি দেই মই নাই লোৱা লেগেচি দেই মানে ওৰফে একেই উত্তম শইকীয়া অঁ ভাল লগৰ হয় আমি একেলগে গেম খেলিছিলোঁ আগতে এতিয়াও খেলোঁ বাৰু এতিয়া খেলিব লাগিব কাম বেক হ'ব মোৰ ভাগৰ ফোন আহি গ'ল যেতিয়া কাম বেক হ'ব চব হ'ব অঁ তাকে এতিয়া লগ পাই ভাল লাগিলে অঁ বেক কেমেৰা দেখুৱা
এতিয়া মানে বেক কেমেৰা দি কৰিব বেক কেমেৰা কৰিব লাগিব কাৰণ অভ্যাস হৈ যায় আৰু ন গেলা এনেকৈ কৰি কৰি গেলা এইটো প্ৰথমতে চাগে মানুহৰ মুখ চুখ কেলা হেৰি হৈ যায় চাগে ন কি ইয়াত থাকা মিলাব লাগে এতিয়া ইমানটো এতিয়া আহি যায় মিলি যায় এনেকৈ ঘূৰ এইটো মই এনেকৈ চাগে দিলে মোৰ আধা মুখলৈকে ওলাব আধাটো ওলাব এতিয়া মিলি গ'ল মানে আমি নোৱাৰিম অভ্যাস হৈ গ'ল গাইছ মই লৈ ল'লোঁ বহুত পইচা গ'ল মোৰ আজি বহুত পইচা গ'ল গৈ থাকোঁ ন আমিও এই ভিডিঅ'খন একচেপ্ট কৰিছে কিটো? ফোন কৰিছে অঁ ইয়া বাই The next day. গুড মৰ্ণিং গাইজ এতিয়া পাইছে ৰাতিপুৱা 8টা আৰু আমি ধুনীয়াকৈ উঠি পেলাই গা চা ধুলোঁ আৰু কালি মেইন কথাটো হৈ গ'ল কি ফোন লোৱাৰ পিছত ৰুমলৈ অহাৰ পিছত মানে ভ্লগ নবনালোঁ কাৰণ আমাৰ টাইম দেৰি হৈ গ'ল তাত 9টা বাজিলে 9টা 9:30 বাজিলে সেইকাৰণে তাত আৰু ভিডিঅ' কৰি নাথাকিলোঁ চিধা ৰুম গুচি আহিলোঁ ৰুমত আহি পেলাই ভালছে ভাত কেইটামান খালোঁ খাই পেলাই শুই গ'লোঁ কাৰণ দিনৰ ভাগৰ আছিলে বহুত বেছি সেইকাৰণে শুই গ'লোঁ আৰু ই কালুৱাই কাম এটা কৰিলে কি ৰাতিপুৱা কৰিব লাগিছিলে 9টা বজাৰ বাছখন বুক কৰি দিলে দিনৰ বাছখন বুক 2টা বজাৰখন তই কৰিলি তই বুকটো কোনে বনাইছে তই কৈছিলি তোক মই কৈছিলোঁ দেখিছে মোক ফুচাই দিছে মই ক'লোঁ বোলে সেই ফুচকা হেৰি কিবা খাই আছ ফুকি খোপা কেলা সেইকাৰণে এতিয়া দিনটো কিনো কৰোঁ জানো এতিয়ালৈকে বা তোমাৰ পাতলি কামৰ হেৰি ওলাই আছে লেগছ দেখিছে বেয়া নাযায় এতিয়া কিবা এটা খাবগৈ লাগিব ভোকো লাগিছে খাই পেলাই আৰু বনাই ঘূৰি ফুৰি ট্ৰেইনিং হৈ আছে ট্ৰাইচেপ দেখাইছে নেকি ট্ৰেইনিং বুলি কয় ট্ৰাইচেপ দেখাইছে আমি আহি পেলাই খানাৰ পৰা পাই গ'লোহি ইমানেই গৰম বাপৰে বাপ হালত বেয়া হৈ গৈছে দেই আৰু ইমান ট্ৰেফিক জাম আছিলে আহোঁতে বহুত টাইম লাগি গ'ল আৰু টাইম আছে আৰু বাছ আহিবলৈ 2:30 পাবহি আমি আধা ঘণ্টা আগতে পাই গ'লোহি কিন্তু বহুত বেছি গৰম কি চাই চোৱা আকৌ তাকে ৰখোঁগৈ অকণমান উপায় নাই গৰমত অৱস্থা বেয়া হৈ গৈছে ভাত খালোঁ ভাত খাই পেলাই চিধা আহিলোঁ আৰু ৰখি নাথাকিলোঁ ক'লোঁ ঘৰত যাম চিধা ৰাইট যাম এচিটো বাছখনৰ এচিটো পালে ভাল লাগিব হয়নে ক এইটো ভাল লাগিছে বতাহটো ভগৱানৰ কিবা বাছখন আহি পালেহি বা এচিটো লৈ আহে দেখি ঘৰটো পাই পেলাই বাকীখিনি কি হ'ব দেখা যাব আৰু চলো ভাই One eternity later. হাম ঘৰ পহচ গিয়া দেই অথনিয়ে পালোহি বাৰু মানে মেইন কথাটো হৈ গ'ল কি ফোনটোৰ চাৰ্জ নাছিলে কাৰণে চিধা আহি পেলাই ফোনৰ চাৰ্জ লগালোঁ মানে ছুইচ অফ হৈ গ'ল একেবাৰে চাৰ্জ নাছিলে সেইকাৰণে ফোনটো চাৰ্জ লগালোঁ দেন ফ্ৰেছ হ'লোগৈ ফ্ৰেছ হৈ পেলাই ভাত খালোঁ ভাত খাই পেলাই এতিয়া বহিছোঁহি আৰু ফোনটো মানে ইটো ফোন যোনটো 16 Pro টো আছিলে সেইটো ছেটআপ কৰিবলৈ আছিলে সেই ছেটআপটো কৰি ল'লোঁ আহি পেলাই গা চা ধুই কৰি অহাৰ পিছত ছেটআপ কৰিলোঁ তাৰপিছত ভাত খালোঁ তাৰপিছত এতিয়া আহি পেলাই ভিডিঅ'টো বনাইছোঁ মই আৰু সেইকাৰণে শুই যামগৈ এতিয়া ভাগৰ লাগিছে বহুত বেছি লগ পাই আছোঁ কাইলৈ আৰু হয়নে কি কয় চ' গুড নাইট ভিডিঅ' চাই কেনেকুৱা পালে ক'ব লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰটো কৰি দিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো মাৰি দিব ঠিক আছে বাই বাই গুড নাইট